নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক ডিষ্টেন্স আৰু ডাইৰেকশ্যনৰ দ্বিতীয়টো পাৰ্টলৈ স্বাগতম জনাইছোঁ। কালি আমি যিহেতু বেছিক কনচেপ্টৰ লগতে যি এটা আমি তাৰ অংকৰো কৰিছিলোঁ, আজি তাৰ পৰৱৰ্তীখিনি আমি কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই ভাবিলোঁ, নহ'লে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব। গতিকে পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি 1 নম্বৰ প্ৰশ্নটো আপোনালোকে বুজি পালেই চাগে। যদি কিবা বুজি নাপায় আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আজি দ্বিতীয় প্ৰশ্নটো হৈছে ডিষ্টেন্স বিটুইন টু পাৰ্চন ইজ 100 মিটাৰ। দে মুভিং টুৱাৰ্ডছ টু ইচ আদাৰ উইথ কনষ্টেণ্ট স্পীড। ফাৰ্ষ্ট পাৰ্চন, এই লাইনটো মন কৰিব, কনষ্টেণ্ট স্পীড দেই। First person covered 30 meter distance, turn left side and covered 10 meter. Turn right side, covered 10 meter. Again turn to the right side and will reach at the main road. Then find the distance between both the person. দুইজন মানুহৰ ভিতৰত ডিষ্টেন্সটো উলিয়াব লাগে। প্ৰথমতে আমিতো কি দেখিছে, ডিষ্টেন্স বিটুইন টু পাৰ্চন ইজ 100 মিটাৰ। প্ৰথমতে আমি দুজন পাৰ্চন ধৰি লৈছোঁ, এ আৰু বি, ধৰক যদু মধু। এতিয়া তাৰ তেহেঁতি কি বুলি কৈছে, তাহাঁতৰ ডিষ্টেন্সটো হৈছে 100 মিটাৰ। তাৰ পৰা উইথ কনষ্টেণ্ট স্পীড ফাৰ্ষ্ট পাৰ্চন কভাৰ 30 মিটাৰ ডিষ্টেন্স। প্ৰথম মানুহজনে 30 মিটাৰ ডিষ্টেন্স কভাৰ কৰিলে। তেতিয়া আমি এটা অনুমানিকভাৱে ধৰি ল'লোঁ, যিহেতু এইটো 100 মিটাৰ, মাজৰডোখৰ আপোনাৰ হ'ব 50 মিটাৰ। সেইকাৰণে 30 মিটাৰ হ'লে মানুহজনে ধৰক ইয়ালৈকে আহিলে, এইদৰে 30 মিটাৰ ধৰি ল'লোঁ, হ'ল। এতিয়া ব্যক্তিজনে কৰিলে কি, টাৰ্ণ লেফ্ট ছাইড এণ্ড কভাৰ 10 মিটাৰ। কালি আপোনালোকক বুজাইছিলোঁ, এণ্টি ক্লক ৱাইজ হ'লে লেফ্ট ছাইড আৰু ক্লক ৱাইজ হ'লে আপোনালোকৰ ৰাইট ছাইড। গতিকে আৰু বাওঁহাতৰ ৰুলটোতো আছেই। এতিয়া এই পজিশ্যনত থাকিলে এই ছাইডটো লেফ্ট ছাইড আৰু এইটো ছাইড ৰাইট ছাইড। গতিকে আমি লেফ্ট ছাইড যাব লাগিব। এতিয়া টাৰ্ণ লেফ্ট ছাইড এণ্ড কভাৰ 10 মিটাৰ। যেতিয়া আমাক এংগুলটো দিয়া নাথাকে, এটা ছাইডত গ'লে আমি সদায় 90 ডিগ্ৰী এংগুল ধৰিব লাগিব। এতিয়া মানুহজনে এতিয়া 10 মিটাৰ গ'ল এইপিনে। তাৰ পৰা কি কৈছে, টাৰ্ণ ৰাইট ছাইড এণ্ড কভাৰ 10 মিটাৰ। এতিয়া আকৌ ক'লে মানুহজনে ৰাইট ছাইডলৈ, ইয়াতো এংগুল কৰে 90 ডিগ্ৰী যাব লাগিব। ৰাইট ছাইড হ'লে এইটো ছাইড বা ক্লক ৱাইজ। আকৌ 10 মিটাৰ গুচি আহিলে মানুহজনে। তাৰ পৰা কি কৈছে, এগেইন টাৰ্ণ টু দ্য ৰাইট ছাইড এণ্ড উইল ৰিচ এট দ্য মেইন ৰোড। এতিয়া আকৌ মানুহজনে কি কৰিলে, ৰাইট ছাইডলৈ টাৰ্ণ ল'লে। ৰাইট ছাইড মানে আকৌ এনেকৈ আহিব ক্লক ৱাইজ। ৰাইট ছাইড টাৰ্ণ ল'লে মানুহজনে। তেতিয়া মানুহজনে আকৌ মেইন ৰোড পাই গ'লহি বুলি কৈছে। এতিয়া দেখিছে নহয়, এইটো এটা বৰ্গ হ'ল, স্কুৱাৰ হ'ল। স্কুৱাৰটো জানে, এইটো দ হ'লে এইটো দ হ'ব, এইটো দ হ'লে এইটো দ হ'ব। গতিকে আমি এতিয়া মানুহজন আহি পিনি ইয়াত পালেহি। এতিয়া আমাৰ ডায়েগ্ৰামটো হৈছেই। এতিয়া আমাক দিছে দেন ফাইণ্ড দ্য ডিষ্টেন্স বিটুইন বুথ দ্য পাৰ্চন। এতিয়া দুয়োজনৰ মানুহৰ মাজৰ মানে আমি তাৰ ডিষ্টেন্সটো উলিয়াব লাগে। এতিয়া আপোনালোকে ভাবিছে চাগে ডিষ্টেন্সটো কেনেকৈ হ'ব। ই চাগে এইটো 30 গ'ল, 30 এইপিনে আহিলে, 30 এইপিনে 40, 50 এইপিনে 60, আৰু এইপিনৰ পৰা আহি ইয়াৰ লগত 60 এইপিনে ধৰিলে 50 আৰু এইপিনে 10। ভাবিলে চাগে আপোনালোকে ডিফাৰেঞ্চটো 60 হ'ব, কিন্তু সেইটো নহয়। কাৰণ ইয়াত এটা কথা দিছে যে কনষ্টেণ্ট স্পীডত আহি আছে দুইজন মানুহ, আকৌ ইটছ আদাৰ ডিষ্টেন্স দুইজন মানুহ। আপোনালোকে এতিয়া দিছে এ মানুহজন আহিছে, তেনেকৈ বি মানুহজনো আহি আছে নহয় এটা কনষ্টেণ্ট স্পীডত। তেতিয়া এ মানুহজনে কিমান ডিষ্টেন্স কভাৰ কৰিলে, এইপিনে 30, এইটো 40,
এইটো 50, এইটো আপোনাৰ 60, কাৰণ এইপিনেও 10 আছে, হয় নাই বাৰু? তেতিয়া আপোনালোকে গম পালে যে এই মানুহজনে টোটেল ডিষ্টেঞ্চ কভাৰ কৰিলে কিমান? 30, 40, 50, 60। তাৰ মানে ইয়াৰ পৰা ইয়ালৈ পাওঁতে 60 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে। ঠিক তেনেদৰে বি মানুহজনেও আহি আছে নহয় নিজৰ জেগাৰ পৰা, কাৰণ এইটোৰ কনষ্টেণ্ট স্পীডত সিও আহি আছে এই নিচিনাকৈ। তেতিয়া বি ইয়াৰ পৰাতো ইয়ালৈ 50 আমি গম পাওঁৱেই, তাৰ পৰা আৰু এইডোখৰ মাজৰ ডিষ্টেঞ্চটো কিমান হ'ব সেইটো উলিয়ালে আমি গম পাই যাম। এইডোখৰ মাজৰ ডিষ্টেঞ্চ কিমান? এইপিনে 50 আছিলে, ইয়াৰ পৰা ইয়ালৈকে 50, ইয়াতো 30 গ'লেই, 30 যোৱাৰ লগে লগে ইয়াৰ আৰু 10 ইয়াৰ পৰা ইয়াত গুচি গ'ল, 40 হৈ গ'ল। থাকিলে এতিয়া 50 মাইনাছ 40 থাকিলে 10, তেতিয়া এইপিনে 50 প্লাছ 10, মানে বি জনেও গ'ল আপোনাৰ 50 প্লাছ 10 ইকুৱেল টু 60 মিটাৰ গ'ল। তেতিয়া এইও 60 মিটাৰ গ'ল। এই ইয়াৰ পালেহি বি যদি ইয়াৰ পৰা আহে তেতিয়া এই জেগাৰ পৰা বহি নাই, তেতিয়াহ'লে এনচাৰটো হ'ব যে দ্য ডিষ্টেঞ্চ বিটুইন বোথ দ্য পাৰ্চন ইজ 0 মিটাৰ। কাৰণ আপোনাৰ পৰা বুজাই দিছোঁ, এই আপোনাৰ কিমান গ'ল? 30, এইটো 40, এইটো 50, এইটো 60, এই ইয়াৰ পালেহি এই মানুহজনে। কিন্তু ইয়াত এটা কথা কৈছে নহয়, কনষ্টেণ্ট স্পীডত 2জন মানুহে আহি আছে, তেতিয়া বিও এইপিনৰ পৰা আহি থাকিব নহয়। এই 60 গ'লে বিও 60 যাব, বি ইয়ালৈকে 50 আহিলে এই পইণ্টলৈকেতো বি আহিলেই 50 আমি আগতে ধৰি লৈছিলোঁ। তাৰপৰা এইডোখৰতো 10 হ'বই, কাৰণ ইয়াত 50 হৈছিলে, ইয়াত 30 গ'ল আৰু আগত লগাই দিলে 40, 50 মাইনাছ 40 10। সেইটাকেই আমি কথাবিলাক মন দি চালে আমি ইয়াৰ এনচাৰ উলিয়াব পাৰোঁ। তেনেহ'লে আগৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ আহক। এতিয়া দ্বিতীয় কুৱেশ্যনটো, আজিৰ দ্বিতীয় আৰু 3 নম্বৰ কুৱেশ্যনটো কৰোঁ। A person moving towards to the east and cover 4 meter distance. কুৱেশ্যনটো আপোনালোকে পঢ়ি ল'ব, ডাইৰেক্ট কুৱেশ্যনটো কৰিছোঁ। A person moving towards to the east and cover 4 meter distance. আমি ডাইৰেকশ্যনটো আঁকি ল'লোঁ। ইষ্টটো এইপিনে হ'ব আপোনাৰ। A person moving towards the east and covered 4 meter distance. যেতিয়া পাৰ্চন এজন ইয়াৰ পৰা এই পৰা 4 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে, and take to the left side, turn to the left side with 90 degree angle. আৰু আকৌ চেম এণ্টি ক্লকৱাইজ, লেফ্ট হ'লে এণ্টি ক্লকৱাইজ, এইটো চাইডৰ হাতৰ এইটো চাইডে লেফ্ট, আৰু 90 ডিগ্ৰী এংগুল ঘূৰিলে, এণ্ড কভাৰ্ড 6 মিটাৰ ডিষ্টেঞ্চ। এইটো 4 মিটাৰ অলপ দীঘলকৈ ধৰিছোঁ, ইয়াত 6 মিটাৰ ডিষ্টেঞ্চ। 6 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে, এণ্ড টেক টাৰ্ণ টু দ্য ৰাইট ছাইড এণ্ড কভাৰ 4 মিটাৰ ডিষ্টেঞ্চ। আকৌ ৰাইট ছাইডে ঘূৰিলে, এইটো ছাইডে, এইটো হাতৰ বাওঁ হাতৰ এইটো তলুৱা ছাইডটোত, এণ্ড ষ্টপ দেয়াৰ, তাত ৰৈ দিলে, ইয়াতে ৰৈ দিলে দেই মানুহজনে। ফাইণ্ড দ্য ডিষ্টেঞ্চ অফ দ্য পাৰ্চন ফ্ৰম ষ্টাৰ্টিং পইণ্ট। এইটোতো একেবাৰে উজু অংক। এতিয়া ইয়াৰ পৰা এই বি পইণ্টলৈকৈ মানুহজনৰ আপোনাৰ ডিষ্টেঞ্চটো উলিয়াবলৈ কৈছে, মানে আপোনাৰ এই ডিষ্টেঞ্চটো উলিয়াবলৈ কৈছে। ধৰিব পাৰিছেনে বাৰু আপোনাৰ কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব? ইয়াত মানে পাইথাগোৰাছ থিয়ৰেমটো আমি ফ'ল' কৰিব লাগিব। পাইথাগোৰাছ থিয়ৰেমটো আপোনালোকেতো গম পায়ে চাগে বহুতে, তথাপি মই এবাৰ জনাই দিছোঁ আপোনালোকক। এতিয়া এইটো দেখিছে, এটা ত্ৰিভুজ গঠন হৈছে, চিমেট্ৰিকেল ত্ৰিভুজ। এই ত্ৰিভুজটোৰ আপোনালোকে ধৰক এটা ত্ৰিভুজ যেনিবা এইটো, আৰু এইটো হৈছে ইয়াৰ হাইপটেনিয়াছ, এইটো হৈছে পাৰপেণ্ডিকুলাৰ, আৰু এইটো 90 ডিগ্ৰী এংগুলটো গম পাইছে, আৰু এইটো বেছ। ইয়াৰ ফৰ্মুলাটো হৈছে আপোনালোকৰ হাইপটেনিয়াছ স্কোৱাৰ ইকুৱেল টু পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ। এতিয়া আমি ইয়াত হেৰিটো বহাই দিছোঁ, পি ভেলুটো আপোনাৰ কিমান পাইছে?
পি হ'লেতো এইটো ত্ৰিভুজৰ ক্ষেত্ৰত চাইছোঁ যদি ইয়াৰ যিহেতু চিমেট্ৰিকেল এইটো ত্ৰিভুজ হয় গতিকে ইয়াত 6 মিটাৰ হ'লে ইয়াতো 3 মিটাৰ হ'ব ইয়াত 3 মিটাৰ হ'ব গতিকে পিটো হ'ব ইয়াত 3 স্কোৱাৰ আৰু বেছ কিমান বেছটো দেখিছে আপোনালোকে ইয়াত 4 আছে ইয়াতো 4 আছে 4 স্কোৱাৰ আৰু এইটো a স্কোৱাৰ থাকিব থাকিলে 3 3 গুণ 9 4 গুণ 16 মানে এইচ তাৰপিনে থাকিলে 25 তাৰপৰা এইটো স্কোৱাৰটো অঁতৰাই দিলোঁ এইচ ইকুৱেল টু 5 তেতিয়া আপোনাৰ হাইপটেনিয়াছ ইয়াত 5 মিটাৰ ওলাই গ'ল তেতিয়া এইটো যদি 5 মিটাৰ হয় এইটো 5 মিটাৰ হ'ব গতিকে ফাইণ্ড দ্য ডিষ্টেঞ্চ অফ দ্য পাৰ্চন ফ্ৰম ষ্টাৰ্টিং পইণ্ট এ পৰা বি লৈকে মানুহজনৰ ডিষ্টেঞ্চটো হ'ব 5 + 5 ইকুৱেল টু 10 মিটাৰ সেইটো একেবাৰে ইজি আছিলে খালি ইয়াত খালি আপোনালোকে পাইথাগোৰাছ থিয়ৰমটো জানিব লাগিব আহক পিছৰ অংকটোলৈ আমি আগবাঢ়োঁ এতিয়া আপোনাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ ইয়াত দিছে যে পাৰ্চন মুভিং টু একদম ছেম অংক খালি ইয়াত জেং এটা আছে ইয়াত খেল এটা আছে সেই খেলটো জানিবৰ কাৰণে আপোনালোকক একেটা অংককে আগবঢ়াইছোঁ এই পাৰ্চন মুভিং টুৱাৰ্ডছ দ্য ইষ্ট পুনৰ একেধৰণে A person moving toward the east and cover 6 meter distance. আকৌ পুনৰ 6 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে খুব 6 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰে মানুহজনে and take turn to the left side. আকৌ পুনৰ লেফ্ট চাইডলৈ গ'ল with 90 degree angle and covered 6 meter distance. পুনৰ 6 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে and take turn to the right side and cover 2 meter এবাৰ 2 meter distance cover কৰিলে and আকৌ ৰৈ দিলে find the distance of the person from the starting point এতিয়া সেই ঠিক তেনেধৰণে আমাৰ starting point টো উলিয়াব লাগে কিন্তু ইয়াত এটা কথা আছে এই কথাটো কাৰণে আপোনালোকক মই অংকটো দিলোঁ ইয়াৰ কথাটো হ'ল যে আপোনালোকৰ ইয়াতো পাইথাগোৰাছ থিয়ৰমে খাপ খাব কিন্তু ইয়াত আকৌ দুটা সমভুজ নহয় সিমেট্ৰিকেল ট্ৰায়াংগুল নহয় গতিকে আমি ইয়াত এটা বেলেগ ধৰণৰ প্ৰচেছ খটাব লাগিব সেই প্ৰচেছটো হৈছে আপোনালোকৰ আগৰ নিচিনাই কৰিলে আকৌ দুটা নহ'ব নহয় এইটো আপোনাৰ এতিয়া ধৰক আগৰ ইয়াত 3 আছিলে কাৰণে সমান আছিলে কাৰণে এইটো ক'ব পাৰিলোঁ আমি ইয়াত আকৌ নহয় এইটো এই তেনেকুৱা যদি আহে দুটা পাৰ্ট ভাগ কৰিবলৈ তেতিয়া আমি কি কৰিব লাগিব ইয়াত তেতিয়া আমি এনেকৈ এই লম্বডাল আঁকিব লাগিব তেতিয়া দেখিছে নাই এতিয়া এটা সম্পূৰ্ণ এটা ত্ৰিভুজ বনি গ'ল এতিয়া আমি পাইথাগোৰাছ থিয়ৰমটো খটাই দিলে হৈ গ'ল ইয়াত 6 মিটাৰ হোৱাৰ লগে লগে এইটো 6 মিটাৰ হ'ব ইয়াত 2 মিটাৰ হোৱাৰ লগে লগে 2 মিটাৰ হ'ব যেহেতু 6 + 2 মিটাৰ ইকুৱেল টু 8 মিটাৰ এতিয়া ছেম আগৰ ধৰণে আপুনি অংকটো লগাই দিলে হৈ গ'ল এটা পাইথাগোৰাছ ফ'ল' কৰি যেনেকৈ আপোনাৰ এতিয়া কিমান হ'ব 8 স্কোৱাৰ প্লাছ আপোনাৰ 6 স্কোৱাৰ 64 636 মানে 100 স্কোৱাৰ কৰি দিলে তাৰ উত্তৰ থাকিলে 10 যিহেতু এইটো আপোনাৰ 6 মিটাৰ আৰু আপোনাৰ এই বেছটো হৈছে 8 মিটাৰ তেনেহ'লে হাইপটেনিয়াছটো আপোনাৰ ওলাই গ'ল এইচটো হৈছে এইচ স্কোৱাৰ হৈছে 100 তেনেহ'লে এইচ হ'ল আপোনাৰ 10 মিটাৰ এইটো প্ৰচেছত মানে আমি এনেকৈ আগবঢ়াই এটা ত্ৰিভুজৰ আকাৰতে এইটো উলিয়াব লাগিব ইয়াত দুটা ভাগ কৰি আমি উলিয়াব নোৱাৰোঁ মানে আহক তেতিয়াহ'লে এইটো চাগে এই পাইথাগোৰাছ থিয়ৰমৰ এই দুটা অংকৰ ভিতৰতে দিয়ে এতিয়া আমি আগৰ অংকটোলৈ আগবাঢ়োঁ আহক এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ এইটো অলপ বেলেগ ধৰণৰ হ'ব কুৱেশ্যনটো খালি কনচেপ্ট চবতে একে A person moving towards to the east same direction আমি আঁকি ললোঁ এইটো গম পায় নৰ্থ সাউথ এইটো ইষ্ট এইটো ৱেষ্ট A person moving towards to the east and covered
5 কিলোমিটাৰ এজন মানুহে ইষ্টলৈ গ'ল আৰু 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এণ্ড টাৰ্ণ ৰাইট সাইড এণ্ড কভাৰ 5 ৰাইট সাইডলৈ টাৰ্ণ কৰিলে আকৌ 5 কিলোমিটাৰ গ'ল আকৌ বাওঁহাতৰ এনেকৈ ধৰি লওক এই ৰুলটো তেতিয়া এনেকৈ হ'লে এইটো ছাইডত আছে এনেকৈ হ'লে এইটো ছাইড লেফ্ট ছাইড হ'ব এইটো ৰাইট ছাইড বা ক্লক ৱাইজ আকৌ এইপিনে 5 কিলোমিটাৰ গ'ল আকৌ লেফ্ট ছাইডলৈ গ'ল 5 কিলোমিটাৰ লেফ্ট হ'লে আকৌ এনেকৈ ধৰিলে হাতৰ এনেকৈ ধৰাৰ লগে লগে হাতৰ এই ছাইডটো লেফ্ট ছাইড বা এণ্টি ক্লক ৱাইজ আকৌ এইপিনে গ'ল 5 কিলোমিটাৰ আকৌ ৰাইট ছাইড 5 কিলোমিটাৰ আকৌ পুনৰ তললৈ আহিলে 5 কিলোমিটাৰ আকৌ পুনৰ গ'ল লেফ্ট ছাইড 5 কিলোমিটাৰ আকৌ কৈছে ৰাইট ছাইড 5 কিলোমিটাৰ আকৌ 5 কিলোমিটাৰ আহিলে দেখিছেনে বা মানুহজনে ইমান 5 কিলোমিটাৰ যাব লাগেনে তাৰ পৰা কৈছে এণ্ড ষ্টপ দেয়াৰ আৰু মানুহজন যিজন আহিছিলে ইয়াৰ পৰা ইয়াত ৰৈ গুচি গ'ল এই বিন্দুটো এণ্ড ষ্টপ দেয়াৰ ফাইণ্ড দ্য ডাইৰেকশ্যন অফ পাৰ্চন ফ্ৰম ষ্টাৰ্টিং পইণ্ট ইয়াত কথাটো মন কৰিব এতিয়া যদি আমাক কয় কোনটো ডাইৰেকশ্যনৰ পিনে মানুহজনে মুখ কৰি আছে তেতিয়া আমি ক'ব লাগিব যে সাউথ ডাইৰেকশ্যনৰ পিনে কিন্তু ইয়াত সুধিছে ফ্ৰম ষ্টাৰ্টিং পইণ্ট আমাৰ এ আছিলে এৰ পৰা আমি যেনেকৈ কালি আপোনালোকক ধুনীয়াকৈ মই এই বেছিক কনচেপ্টটো শিকাই দিছিলোঁ এইটোকো কোনটো ডাইৰেকশ্যন কয় এই ডাইৰেকশ্যনটো হ'ব আপোনাৰ সাউথ ইষ্ট সাউথ নহয় আকৌ সাউথ ইষ্ট যেনেকৈ এই উত্তৰ দক্ষিণ এই পুল দুটাৰ পৰা আমি গণনা কৰোঁ এইপিনে যেনেকৈ হ'লে সাউথ ৱেষ্ট হয় যেনেকৈ নৰ্থ ৱেষ্ট হয় তেতিয়া আমাৰ মানুহজনে কোনপিনে ডাইৰেকশ্যন কৰি আছে সাউথ ইষ্ট ডাইৰেকশ্যন এইটো সহজ আছিলে এই নতুন টাইপ এটা আগৰ অংকটোলৈ আমি আগবাঢ়োঁ আহক তেতিয়া আমি 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ আৰু এই 6 নম্বৰ কুৱেশ্যনটো অতি এটা সুন্দৰ কুৱেশ্যন এই কুৱেশ্যনটো কৰি ভাল হ'ব এতিয়া আমি অলপ ইজিৰ পৰা অলপ টাফলৈ যাম ইয়াত দিছে আপোনালোকৰ এ পাৰ্চন মুভিং টুৱাৰ্ডছ দ্য ইষ্ট এণ্ড কভাৰ্ড টু দ্য 10 মিটাৰ ডিষ্টেঞ্চ চেম ইষ্টলৈ গ'ল আৰু 10 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে টেক টাৰ্ণ টু দ্য লেফ্ট ছাইড উইথ 135 ডিগ্ৰী এতিয়া অলপ টান আহিব 90 ডিগ্ৰীত আপোনালোকে গম পাইছিলে এনেকৈ হয় আপোনালোকৰ এডাল লাইন হয় 90 ডিগ্ৰী হ'লে গতিকে এটা আপোনাৰ ধৰক এটা সৰল ৰেখাডাল এইটো 180 ডিগ্ৰী থাকে সৰল ৰেখাডালত আৰু মাজত ইয়াৰ বিন্দু দি দিলে আপোনাৰ 90 ডিগ্ৰী হ'ব এতিয়া তাত কৈছে যে 135 ডিগ্ৰী এংগুলত এইটো লেফ্টত টাৰ্ণ কৰিব মানে এইটো বাওঁহাত এইটোহে তেতিয়া এইটো চাইডে যাব তেতিয়া এইটো চাইডে ঘূৰিলে 90 ডিগ্ৰী ঘূৰিলে 90 ডিগ্ৰীত আৰু 45 ডিগ্ৰী এংগুল লগাই দিলে মানে এই পজিশ্যনটোলৈ মানুহজন টাৰ্ণ কৰিব এণ্ড কভাৰ 10 মিটাৰ ডিষ্টেঞ্চ এইটো আপোনাৰ 10 মিটাৰ ডিষ্টেঞ্চে কভাৰ কৰিলে বুজি পালে নহয় মানে এই পইণ্টটোৰ পৰা মানুহজন যেতিয়া ঘূৰিলে এই এংগুলটো হ'ল মানে আপোনাৰ 135 ডিগ্ৰী কাৰণ লেফ্টতহে মানুহজনে ঘূৰিলে আৰু 10 মিটাৰ কভাৰ কৰিলে আকৌ এগেইন টাৰ্ণ টু দ্য লেফ্ট ছাইড এতিয়া হাতখন এনেকৈ ধৰক আপোনালোকে এই পজিশ্যনটোত এনেকৈ আছে যদি লেফ্ট ছাইড হ'লে এইটো ছাইড হ'ব এতিয়া মানুহজনে কি কৰিলে 90 ডিগ্ৰী কভাৰ কৰিলে আকৌ 10 মিটাৰকৈ তেতিয়া এইটো ছাইডৰ পৰা লম্ব ক্ষেত্ৰত হ'লে এইপিনেতো আহিব লাগিব কাৰণ এই পইণ্টটো 90 ডিগ্ৰী আৰু এই ঘোঁৰাটো 90 ডিগ্ৰী বুজিছে নহয় আপোনালোকে কথাটো 90 ডিগ্ৰী এংগুলত ঘূৰি পানি 10 মিটাৰ ডিষ্টেঞ্চ আকৌ কভাৰ কৰিলে আকৌ মানুহজন যিজন মানুহ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে মানুহজন যাবলৈ ষ্টাৰ্ট কৰিছিলে তেওঁ আহি ইয়াত মানুহজন ৰৈ গ'ল
এণ্ড ফাইণ্ড দ্য ডিষ্টেঞ্চ অফ দ্য পাৰ্চন ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। এতিয়া মানুহজনে ইয়াৰ পৰা আহি পিনি যে ইয়ালৈ উভতি আহিলে এই ডিষ্টেঞ্চখন উলিয়াব লাগে। এতিয়া উলিয়াব কেনেকৈ আপোনালোকে? ইয়াক উলিওৱা ফৰ্মুলাটোৱে হৈছে যে আপোনাৰ এটা কথা মন কৰিব আপোনালোকে ইয়াত, যিহেতু আপোনালোকক ইয়াত বুজোৱা হৈছে সৰলৰেখাৰ এডাল 180 ডিগ্ৰী থাকে, যিহেতু এইটো 180 ডিগ্ৰী এংগুল, ইয়াত 138 গ'লে ইয়াত থাকিব কিমান? 45 ডিগ্ৰী। বেলেগ এডাল কালাৰ পেঞ্চিলে বুজাইছোঁ। এই থাকিব 45 ডিগ্ৰী এংগুল। আৰু ৰাইট এংগুলৰ ক্ষেত্ৰত সূত্ৰটোতো গম পায় আপোনালোকে, এটা এংগুল যদি 45 ডিগ্ৰী হয়, এটা 90 ডিগ্ৰী হয়, আৰু বাকীটো আপোনাৰ 45 ডিগ্ৰী এংগুল হ'ব। মানে এই এংগুলটো আপোনালোকৰ 45 ডিগ্ৰী হ'ব। আৰু 45 ডিগ্ৰী হোৱাৰ লগে লগে 45 ডিগ্ৰী কেলৈ হোৱাৰ লগে লগে এই 10 মিটাৰ আৰু 10 মিটাৰটো ইকুৱেল হৈছে, তাততো কৈয়ে দিছে, আৰু এই 10 মিটাৰটো ইকুৱেল। আমাক কিন্তু উলিয়াব লাগে এই ডিষ্টেঞ্চখন, এই মানুহজনে এ পৰা এ ডেছ মানে যলৈকে আহিলে এই ডিষ্টেঞ্চটো উলিয়াব লাগে। এতিয়া এই ডিষ্টেঞ্চটো উলিয়াবলৈ হ'লে আপোনালোকৰ এটা কথা মন কৰিব আপোনালোকে, যিহেতু আপোনালোকৰ যদি এটা ত্ৰিভুজ দিয়া থাকে, ধৰক এটা পাইথাগোৰাছ থিয়ৰম লগালেও এইটো যদি আপোনাৰ 5 হয়, এইটো যদি 5 হয়, আপোনাৰ হাইপটেনিয়াছটো কেতিয়াও আপোনাৰ এইটো যদি এংগুলটো 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এই হাইপটেনিয়াছটো সদায় আপোনাৰ 5/√2, মানে এই 5 আৰু তাৰ ৰুটটো লাগে। যিকোনো সংখ্যা যদি আপুনি তাত দিব পাৰে, যেনেকৈ ধৰক আপোনালোকৰ ইয়াত এটা এনেকৈও দিব পাৰে আপোনালোকে। এই যদি 10 হয়, পাৰ্পেণ্ডিকুলাৰ বেছটো যদি 10 হয়, তেতিয়া হাইপটেনিয়াছটো হ'ব 10√2। যিকোনো ক্ষেত্ৰত আপোনালোকে যদি এইটো ধৰিব পাৰে, এইটো 15 যদি হয়, পাৰ্পেণ্ডিকুলাৰ বেছটো 15 হয়, তেতিয়া হাইপটেনিয়াছটো হ'ব 15√2। এইটো এটা ফৰ্মুলা, মানে আপোনালোকে পাইথাগোৰাছ থিয়ৰমটো ফ'ল' কৰিলেও খালি এইটো ডিগ্ৰী 90 ডিগ্ৰী হ'ব লাগিব। এই চিটুৱেশ্যনটো ইয়াতো হৈছে আপোনালোকে চাওক, ইয়াত যেনেকৈ দুটা এংগুল 45 ডিগ্ৰী, ইয়াতো দুটা এংগুল 45 ডিগ্ৰী, এটা 90 ডিগ্ৰী এংগুল আৰু ইয়াতো এটা 90 ডিগ্ৰী এংগুল। গতিকে যিহেতু ইয়াত 10 মিটাৰ আছে, তেতিয়াহ'লে এইটো কিমান হ'ব হাইপটেনিয়াছটো? অবভিয়াছলি 10√2। এই গোটেই ছাইডডোখৰ আপোনাৰ কিমান হ'ব? 10√2। এই ফৰ্মুলাটো মতে এইটো আপোনালোকে পাইথাগোৰাছ নিয়মত কৰিলে আপোনালোকে নিজে গম পাব 10√2 হ'ব। এতিয়া কিন্তু আমাক সুধিছে ফাইণ্ড দ্য ডিষ্টেঞ্চ অফ দ্য পাৰ্চন ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। আমাক এইডোখৰহে বিচাৰিছে, সেইকাৰণে আমি কি কৰিলোঁ, এইডোখৰ আমি এক্স বুলি ধৰি ল'লোঁ। আৰু তেতিয়া আমাৰ এতিয়া এইডোখৰ এক্স, আৰু এ পৰা ইয়ালৈ যাওঁতেতো মানুহজনে ইষ্টলৈ যেতিয়া গৈছিলে, ইষ্টলৈ যাওঁতে 10 মিটাৰ গৈছিলে, তেতিয়া x + 10 = 10√2 হ'ব নাই? কাৰণ এই গোটেইডোখৰ 10√2, ইয়াৰ পৰা ইয়ালৈকে আপোনাৰ 10√2। আমাক লাগে আকৌ এক্স কণহে আমি ধৰিলোঁ অকণ, সেইকাৰণে x + 10 = 10√2। তেতিয়া এক্সটো এইপিনে থাকিলে 10√2 - 10, 10টো কমন লৈ ল'লোঁ, √2 - 1। এইটোৱে হৈছে এই মানুহজনৰ ডিষ্টেঞ্চটো, এক্সৰ মানটো, ভেলুটো। ডিষ্টেঞ্চ অফ দ্য পাৰ্চন ফ্ৰম দ্য, এইটোৱে ডিষ্টেঞ্চটো হৈছে। সেইকাৰণে এইবিলাক সৰু সৰু কথা আমি এইবিলাক অংক কৰোঁতে আমি মনত ৰাখিব লাগিব। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। কাইলৈ পুনৰ তৃতীয় পাৰ্টটো লৈ আহিম, ডিষ্টেঞ্চ আৰু ডাইৰেকশ্যনৰ। নিশ্চয় আপোনালোকে ভিডিঅ'বোৰ চাই ভাল লাগিছে। কাইলৈ ইয়াতকৈ আকৰ্ষণীয় আপোনালোকৰ অংক কিছুমান লৈ আহিম, আৰু 2-3টা ক্লাছত ডাইৰেকশ্যন ডিষ্টেঞ্চ খতম হৈ যাব। আপোনালোকে এই গোটেইখিনি কৰি দিলে আপোনাৰ ইয়াৰ কোনো কনচেপ্ট সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। আপোনালোকে জীৱনত কেতিয়াও ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চৰ কোনোদিন ভুল নহয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।